হেল্ল' গাইজ, আমি বৰ্তমান বন্ধুৰ লগত গৈ আছোঁ চান্দুবিৰ ফালে। সিহঁতৰ ঘৰত আহি পালোঁ কাহুৱাৰ এই ঠাইখিনি বৰ প্ৰিয় হৈ গৈছে। মানে বহুত মানুহ ইয়াত ফুৰিবলৈ আহি আছে। ইমান ধুনীয়া লগা হৈছে ৰাস্তাটো, একদম ধুনীয়া। আৰু আহি পালোঁ ৰুচি হাইস্কুল চাওক, লোহাৰঘাট আহি পালোঁ। চাৰিও চাইডে কেৱল সোণাৰু ফুল। আহি মোৰ বন্ধুৰ গাঁওখন পালোঁ আৰু ৰাস্তাটো চাওকচোন কেনেকুৱা হৈ গৈছে একদম। আৰু আহি পালোঁ বাঁহৰ দলং, তাক খেদালোঁ পানী দি, মই আহিলোঁ দলঙেদি। এয়া ভিডিঅ' নবনালোঁ আৰু বৰ্তমান আমি ঘৰলৈ উভতি আহিলোঁ। সন্ধ্যা, সূৰ্য ডুবি গ'ল। এয়া চাওক আবেলিৰ দৃশ্য। আহি আমি বাগান পালোঁ, বাগানত অলপ ফটো উঠিলোঁ আৰু ভিডিঅ'ও বনালোঁ। এনে অলপ ফটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। ফটো আৰু ভিডিঅ', বাগান, চাহপাত বাগান ইমান ধুনীয়া লগা হৈ গৈছে ন, চাৰিওফালে সেউজীয়া।